এই মিউজিয়ামটো ক'ত হ'ব জানে? এই ঢাকাত ৰাখি দিম মই তাক। ঢাকা মিউজিয়ামত ৰাখিব লাগে তাক। আমাৰ নাংগলটো মিউজিয়ামত ৰাখিব বুলি চৰকাৰ বনাব খোল। চৰকাৰ আমিয়ে বনাই আছে। এই নাঙলী চৰকাৰ বনাই আছে। নাঙলী চৰকাৰ বনাই আছে দিছপুৰত মহাজোঁটত। আৰু BTC-ত 2 তাৰিখ পিছত 2 মে পিছত BTC-ত BPF চৰকাৰ বনাই আছে। ক'ত পঢ়াব? মুখটো খালা। এই হেমন্তৰ মুখবিলাক চাবিতো এতিয়া খালা হৈ আছে। একদম মাৰে আগত যেনেকুৱা ফুটি আছিল এনেকুৱা ফুটি নহয়। প্ৰথম পৰ্যায়তে সি হাৰিছে। আমি কৈছোঁ দিছপুৰত এইবাৰ হেমন্ত আউট হাগ্ৰামা ইন বুলি কৈছোঁ মই। এইবাৰ দিছে মই আপাৰ আছামত বেয়াকে। আপাৰ আছামতে হাৰিবহি একদম বেয়াকে হাৰিছে হেমন্ত বিশ্ব শৰ্মা। আৰু আজিও হাৰিব। আজি যিটো নিৰ্বাচন হৈ আছে ইয়াতেও আমি মহাজোঁট হিচাপে 25 to 30 25ৰ পৰা 30 আমি পাম। এইফালে প্ৰথমত 20ৰ পৰা 25। এইফালে থাৰ্ড পেজত যিটো নিৰ্বাচন হ'ব 6 তাৰিখত ইয়াতো একটাও নাপায় বিজেপি। নীল কেনেকৈ পাব? বিজেপি নীল। আৰু এই UPF জয়ন্ত ওচৰে এইবিলাক কি চামচা কাম নাই। নেখেলিলে ভাল এইবিলাক ইলেকশ্যন আমাৰ লগত। এই গাঁও কঠোৰ পৰা মানুহকে কোনোবা ভোট দিব।